Everyone, welcome to my channel, The Mixer of Assam, and to another vlog. So, কথাটো হৈছে আজি আমি ওলাইছো বঙাইগাঁৱলৈ আৰু বঙাইগাঁৱলৈ কিয় গৈ আছো আৰু ক'ত যাম পুৰা ভিডিঅ'টো চাই থাকক কৈ থাকিম আমি সব ব্লগ আজিৰ ভিডিঅ'টো আৰম্ভ কৰক আৰু মোৰ লগত আছে নাছিৰুদ্দিন আৰু এজন ভাই চাওক নাছিৰ ড্ৰাইভিং কৰি আছে আৰু ইয়া মোৰ ভাই বিন্দাস গৈ আছো বঙাইগাঁও আৰু এইটো ৰাস্তা হৈছে ট্ৰান্সপৰ্ট দি একদম সোমাইছে একদম মিটি আছে কাৰবেলা মানে গোলপাৰা টাউনৰ ওচৰত লাগি থকা গাঁওখন হৈছে কাৰবেলা আৰু কিছুমান পিছত আমি অসমৰ অন্যতম দলং মানে দীঘল দলং বুলি কোৱা হয় সেইখন দলং আমি পাম মানে নৰ্দন সেতু আপোনালোকে সকলোৱে জানে আমাৰ গোলপাৰা আৰু বঙাইগাঁও মিলি যিখন দলং সংযোগ হৈছে সেইখন হৈছে নৰ্দন সেতু আৰু মেক্সিমাম 5 মিনিট লাগিব আমি অলমোষ্ট পাই গৈছোঁ ওচৰত দলঙৰ কাষ চাপিছোঁ আৰু ইফালে অলৰেডি দেখাম আমি ব্ৰহ্মপুত্ৰ নদীৰ সুন্দৰ দৃশ্যসমূহ আৰু লগতে হুলুগন্ধা পাহাৰৰ দৃশ্যসমূহ চাই থাকোঁ পুৰা ভিডিঅ'টো আজি रोड है हुलगंदा पहाड़ तलेदी जल एकदम आम पंचरत्न ब्रिज माने नर्दन सेतुत उठिम पानीली ब्रह्मपुत्र नदी देखा पाब अपने किमान सौंदर्य और अपने देखा पाइसे नर्दन सेतु देखा गई और अलग सोमाय और अपने देखा पाइसे जे आमार नर्दन सेतुर पर रेलखन नमिसे और रेलखन गई आछे एतिया आनंद बाजार हो गुवाहाटी बा आपार आसामत যাব और अलपर कारण आमी घूरिम और रास्तात माने ऊपरत उठिम चाय आछे रेलगाड़ीखन गई आछे एकदम और आमी एतिया दलंगर ऊपरत आছো आपनालोके देखा पाइছে এইখন হৈছে নৰ্দন সেতু দলং গোলপাৰা টু বঙাইগাঁও সংযোগ কৰা দলংখন হৈছে নৰ্দন সেতু অসমৰ অন্যতম দলং এখন দেখা পাইছে আমি দলঙৰ ওপৰত আছো আপোনালোকে সুন্দৰ পৰিৱেশ চাই আছে চাওক আমি সম্পূৰ্ণ দলঙৰ পৰিৱেশটো দেখাই আছো আপোনালোকক মানে এইখন দলঙৰ বহুত ইতিহাস আছে এইখন দলং ভাৰতৰ অন্যতম মানে পলিটিচিয়ান ইন্দিৰা গান্ধী আহি ইয়াত মানে উদ্বোধনী কৰি গৈছিল এটা সময়ত আৰু কিছুদিন আগতে এটা ভিডিঅ' ভাইৰেল হৈছিল মানে পুৰণা ভিডিঅ' কাম চলি থকা ভিডিঅ' ভাইৰেল হৈছিল মানে দলংটো কেনেকৈ কোনে কিভাৱে নিৰ্মাণ কৰিছে সেইবোৰ সম্পূৰ্ণ মানে আমাৰ ফেচবুকৰ পেজত বা ইউটিউবৰ বহুত চেনেলত আমি ভিডিঅ'ৰ দলঙৰ বিষয়ে ভিডিঅ' পাইছিলোঁ মানে কিছুদিন আগত এতিয়া লাহেকৈ আমি দলংখন পাৰ হ'লোঁ এতিয়া আমি বঙাইগাঁও জিলাত এণ্টাৰ কৰিছোঁ পাফালে দেখা পাইছে বঙাইগাঁও ষ্টেচন মানে ৰেল ষ্টেচন এখন কোচি ব্লগাৰ যেটো কাৰ আছে আমাৰ সন্মুখত মানে ইহঁতৰ লগত যদি মিট কৰিব পৰা হ'লে আমি বহুত ইণ্টাৰেষ্টিং মানে ইহঁতৰ ভাল ইউটিউবৰ হ'ব সো ফাইনেলি মানে আহি গৈছে মানে হাই ব্ৰ হাই দেখা পাইছে আমাক অলৰেডি হাই দিছে মানে ব্লগৰ যোনটো কাৰ আমাৰ পিছনে আহি আছে মানে পিছফালে মানে বহুত মানে মানে কেমেৰা ইয়াত থাম্বনেইল মানে চব আছে গাড়ীত মানে যদি কিবা ৰাখিব পাৰিলো হয় মানে কিবা মিটআপ কৰিব পাৰিলো কিমান যে ভাল আছিল আমাৰ কাৰণে সেইটো আমি একচুৱেলি মই মুখৰে ক'ব পৰা নাই মানে বহুত ইণ্টাৰেষ্টিং আৰু ইয়াত ৰাস্তাৰ কাম হৈ আছে মানে দেখা পাইছে সম্পূৰ্ণ ৰাস্তাৰ কাম হৈ আছে আৰু ৰোডবিলাক ক্লজ সেইটো হৈছে কৈছে ব্লগাৰ অনুগ্ৰহ কৰি যদি গসিপ ব্লগাৰ কেতিয়াবা আমাৰ ভিডিঅ' চাই তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাইছোঁ আমি কাৰণ আপোনালোকৰ ভিডিঅ' আজিৰ পৰা চোৱা ষ্টাৰ্ট হ'ব অলৰেডি মানে চাম মই পিছত চাম যে কেনেকুৱা ভিডিঅ' বনাই আপোনালোকে
আৰু এটা কথা হৈছে মই বঙাইগাঁও ইয়ালৈ টু টাইমছ আহিলোঁ মানে ইয়াৰ আগত বহুত দিন আগত আহিছিলোঁ কিমান দূৰ আহিছিলোঁ মনত নাই কিন্তু আজি অহা 2 বাৰ হৈ গ'ল আমাৰ বঙাইগাঁও অহা আৰু নাছিৰ তোমাৰ কিমান আহিল নাছিৰ ফাৰ্ষ্ট টাইম আৰু নাছিৰে ফাৰ্ষ্ট টাইম আহিছে নাছিৰ বহুত ভাল মানে নাছিৰ নিজে ড্ৰাইভিং কৰি আছে আৰু নাছিৰ মোৰ প্ৰিয় হয় মানে পাৰ্চনেল কি ক'ম আৰু পাৰ্চনেল নহয় আপোনালোকে জানে মোৰ নাছিৰৰ সম্পৰ্ক কেনেকুৱা চ' কিছুমান টাইমত আমি যদি জকিং নকৰোঁ মানে জকিং এক্সাৰচাইজ সকলো লাগে লাইফত হাঁহি খুৰা কানন্দ ডেন্স গান সকলো লাগে নহ'লে আমেজটো নহ'লে সোৱাদ নহয় যেনেকৈ মছলা নিদিলে চব্জি ভাল নহয় আৰু এবাৰ গাড়ী লাহে গৈ আছে কাৰণ ৰোডৰ কাম চলি আছে দুয়ো কাষে বহুত ভাল লাগি আছে বহুত ক'বলৈ গ'লে বহুত ভাল লাগি আছে মানে বহুত দিন পিছত আৰু ফাৰ্ষ্ট টাইম হ'ব এইখিনি ৰাস্তা চাগে একচুৱেলি আমাৰ কপালটাই বেয়া আছে যোনদিনা আমি ব্লগিং কৰিবলৈ আধা ৰাস্তা ভালে আহে পিছত বৰষুণৰ ভাৱ আহি যায় মানে দিনটা একদম বেয়া হৈ যায় আজিও সেইদিনাৰ দৰে আজিও বৰষুণ হ'ব চাগে আমাক মানে ৱেইটিং কৰি ৰাখিছে মানে সেইখন ৰেল গৈ আছে কাৰণে আমাক ৰাস্তাত ৰাখিছে মানে ৰেলটো পাৰ হোৱাৰ পিছত আমি এগেইন আৰু যাব পাৰিম এইখন ৰোড দি ষ্টাৰ্ট কৰিম যাত্ৰা চাওক ৰেলখন পাৰ হৈ গ'ল আৰু দুয়ো ছাইডত বহুত গাড়ীৰ ভিৰ হৈছে সেইকাৰণে আমি লাহে গৈ আছোঁ মানে যথেষ্ট গাড়ী আছে দুয়োফালে জুবিৰঘাটা ফেমিলি ৰেষ্টুৰেণ্ট এণ্ড ৰিচৰ্ট আহিম নাছিৰক লৈ আহিম নাছিৰ তুমি আহিবা নে তাতে কাক মোক নেকি থেংকছ মেনি থেংকছ ব্ৰ মোৰতো নাই এইটোতো আছে জলদি কামনা কৰি থাকা ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত ইমান দিন আৰু ছিংগল লাইফ একদম ৱেষ্ট কৰি আছোঁ গড আমি একদম বিপদৰ পৰা বাচিলোঁ কি কপাল ভাল আমাৰ একচুৱেলি মোৰ অনুভৱ হৈছে মই গোৱালপাৰাতে আছোঁ চাগে মানে গোৱালপাৰা আৰু বঙাইগাঁও হাৰিয়তৰ দৃশ্যবোৰ একেই দুয়ো কাষে সেউজীয়া ডাঙৰ গছ আছে আৰু যধে মধে পুলিচ চেকিং মানে আজিকালি গাড়ীৰ সংখ্যা বাঢ়ি গৈছে দুৰ্ঘটনা বেছি সেইকাৰণে ঠায়ে তিনিআলি চাৰিআলি চকত পুলিচ চেকিং মিষ্টাৰ নাছিৰুদ্দিন কিবা খাইছে না ৰাতিপুৱা আজি অকল চিপছ মানে বমি কৰাৰ ইচ্ছা আছে না মানে বেলেগে কৰিলে মানে সেইদিনা ধুবুৰী যোৱাৰ নিচিনা হ'লেতো আজি কথা বেয়া আছিল একচুৱেলি কথাটো হৈছে ধুবুৰী যোৱাৰ ফাৰ্ষ্ট এপিছ'ড ব্লগটো সম্পূৰ্ণ কৰিব পৰা নাই কাৰণ নাছিৰৰ যথেষ্ট শৰীৰ বেয়া হৈছিল মানে সোনকালে উঠিছিল আৰু কিবা প্ৰব্লেম হৈছিল সেইকাৰণে ব্লগটো কৰিব পৰা নাই আপোনালোকে চাই আছে এই দূৰণিত এটা কেমিকেল ইণ্ডাষ্ট্ৰী হ'ব পাৰে এইখন বন্ধ হ'ব পাৰে বাট এইটো ইণ্ডাষ্ট্ৰী হয় মানে কোনো কেমিকেল ফেক্টৰী আৰু ইফালে দেখি আছে আপোনালোকে ইফালে এটা কনষ্ট্ৰাকশ্যন মানে কিবা ফেক্টৰীৰ একচুৱেলি ক'ব নোৱাৰোঁ কিহৰ এইটো দেখা নাই বৰ্ডখন 2 লাইন ৰোডত এটা বিশেষ প্ৰব্লেম হৈছে কি আপুনি যদি এটা ৰোডত গৈ আছে হঠাৎকৈ আৰু সিফালৰ পৰা এটা স্পীডত গাড়ী আহিব তেতিয়া কণ্ট্ৰল কৰিলে ভাল নকৰিলেতো স্বয়ং ওপৰত যাব মানে নাছিৰে কৈ আছে ডেড বডি লৈ যাব কেৰি অন টু হস্পিটেল এণ্ড লাষ্টত ক'ব আই এম চৰি হেল্ল' ভিউজাৰ দেখা পাইছে আপোনালোকে একদম ফ্ৰী ৰোড এইখন আৰু এনেদৰে ৰোডত গাড়ী চলোৱাৰ আমেদে বেলেগ মানে বিন্দাছ স্পীড যিমান পাৰে উঠাব
যদি কণ্ট্ৰোল নকৰিব পাৰে সেইটো বেয়া কথা, কিন্তু যদি কণ্ট্ৰোল ৰাখিব পাৰে তেনেহ'লে ভাল কথা, কাৰণ কন্ট্রোল রাখিব না বললে ডেড বক্স মানে হৈ যাব। বঙাইগাঁৱত আহিছিলোঁ এইখন ছাৰ্ভিচ চেণ্টাৰত, মানে আমাৰ কাম নহ'ল, সেইকাৰণে আমি এগেইন তাতে যাব লাগিব, মানে গোৱালপাৰা ফালে, মানে বঙাইগাঁৱৰ ফালে। বৰ্তমান যথেষ্ট ভিৰ বঙাইগাঁও টাউন, মানে এফালৰ পৰা সিফালে যাব গ'লে বহুত ঠাই ঘূৰি আহিব লাগে, আৰু যথেষ্ট গাড়ীৰ ভিৰ কাৰণে অলপ বিপদে হয় আমাৰ। মানে ৰাতিপুৱাৰ পৰা আমি প্ৰায় আধা ঘণ্টা হৈ গ'ল গাড়ীতে আছোঁ, মানে আমাৰ য'ত যাব লগা লোকেশ্যনটো চেঞ্জ হৈছে, মানে য'ত গৈছিলোঁ সেইটো নহয়, আৰু বোলে ইউটাৰ্ণ কৰিলোঁ আমি, মানে আৰু ইফালে এৰি গৈছোঁ আৰু ইফালে আহি আছোঁ, মানে তাতে যাম। চ' কিবা কৰিও কি কৰোঁ নকৰোঁ আপোনালোকক দেখাম, মানে কি হৈছে বঙাইগাঁৱলৈ। চ' চাই থাকক, আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে যদি ছাবস্ক্ৰাইব কৰি আছে চেনেলটো তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাব পাৰে আমাৰ নৰ্থ ইষ্ট বা গোৱালপাৰা বা অসমৰ বিভিন্ন ঠাই আপোনালোকে কি কি দেখিব বিচাৰে তেনেহ'লে জনাব। আপোনালোকে যদি কমেণ্ট কৰি জনায় যে এইখন ঠাই আমি দেখিব বিচাৰোঁ তেনেহ'লে যথেষ্ট চেষ্টা কৰিম দেখাবলৈ আপোনালোকক। গাড়ি মোৰ কিয় হলো মোৰ কিয় দাও না চ' ফাইনেলি আমি পাইছোঁ হাই ৰেটত, মানে কি আৰু কম। আমি দুপৰীয়াৰ কিবা খাম, ৰাতিপুৱা একো খোৱা নাই, সেইকাৰণে আমি ধাবাত আহিছোঁ। চাওক ধাবা, মানে একচুৱেলি কি কৰিছোঁ, মানে যাই আছোঁ আমি, দেখা পাইছে আপোনালোকে ধাবা। সোমাইছোঁ আমি, মানে যিহেতু ধাবা হয় সেইকাৰণে আমি ব্লেক কেবিনত যাব নোৱাৰোঁ, দেখা পাইছে আমাৰ কথা। একচুৱেলি কথাটো হৈছে কি, মানে একচুৱেলি ধাবা হয় বহুত চিকিউৰ প্লেচ, সেইকাৰণে আমাক কৈছে ব্লগিং কৰিব পাৰা, কিন্তু ব্লেক কেবিনত যাব নোৱাৰে, সেইকাৰণে তুমি যোনটোত যাবা একচুৱেলি তাতে থাকি মানে আৰু এক্সট্ৰা কেবিন তাতে কেবিন আছে, যদি কিবা ব্লেক হৈ যায় মানে চিকিউৰ কাপল আহিছে, মানে ফেমিলি আছে, চ' প্ৰব্লেম হ'ব চ' মানে নাচিৰে গৈছোঁ অৰ্ডাৰ দিবৰ কাৰণে। চাওক কি অৰ্ডাৰ আহে আমাৰ কাৰণে, চাই থাকক। আমি আহিছোঁ 1.5 ঘণ্টা হৈছে, আৰু 1.5 ঘণ্টাৰ পিছত ভাত আহিছে, মানে অৰ্ডাৰ কৰিছিলোঁ, আৰু কৈ আছে আমি চব্জি যিটো অৰ্ডাৰ কৰিছোঁ মানে আৰু 35 মিনিট লাগিব মেক্সিমাম, মানে কি ক'ম ধাবাৰ অৱস্থাই। আৰু আহিছে চ' ফাইনেলি আহি বহুত লেট হয় ধাবাত একচুৱেলি ৰাস্তাৰ লগত লাগি থকা হোটেলবোৰতে খোৱা বহুত ভাল, মানে আমি 2 ঘণ্টা হ'ব চাগে আমি ৱেইটিং কৰাৰ পিছত আৰু কিবা কিবি আহিব, চ' চাই থাকক। আমি ইতিমধ্যে খাই উঠিলোঁ, আৰু বিজুলীও নাই, যথেষ্ট গৰম, ঘাম ওলাইছে ভিতৰত, মানে কি ক'ম। ৰেষ্টুৰেণ্ট ধাবা, মানে ভাত অৰ্ডাৰ দিম 2 ঘণ্টাত আহিব, চব্জি অৰ্ডাৰ দিম 2.5 ঘণ্টাত আহিব, দালি অৰ্ডাৰ দিম 3 ঘণ্টাৰ পিছত আহিব। বহুত মজা, ধাবাত আহি মজা ল'ব, আমি যেনেকৈ লৈছোঁ ফেণ্টাষ্টিক, কি ক'ম আৰু। নাচিৰ কোৱাচোন, মানে বঙাইগাঁৱৰ ধাবাত আহিছোঁ, মানে কেনেকুৱা ফিলিংছটো খাই বা বহুত ৱেইটিং কৰিলোঁ, কেনেকুৱা লাগিছে? এনেতো খোৱা বস্তুবোৰ ভাল, এনে বেয়া নহয় যিবিলাক খাইছোঁ, কিন্তু ইয়াত যিখিনি বিল উঠছে, মানে পে'মেণ্ট যিখিনি কৰিলোঁ মই, এইখিনি যদি মই গোৱালপাৰাত খালোঁ হয় একদম 4-5জনতকৈ বেছি খাই পালোঁ হয়, একদম বেছি উঠিব নোৱাৰিলোঁ হোটেলৰ পৰা। মানে বিল বেছি কিন্তু
ফেচিলিটি খুব বেয়া হ'ব মানে ৱেইটিং কৰে বহুত ৱেইটিং কৰে একচুৱেলি ধাবাত ৰেষ্টুৰেণ্টত ৱেইট হয় ঠিকে আছে কিন্তু মানে খোৱা বস্তুবিলাক খাই ইমান ভাল নাপালোঁ ঠিকে আছে কিন্তু এটাৰ ক্ষেত্ৰত গোৱালপাৰা কম্পেয়াৰ কৰোঁ মানে মানে টেষ্টৰ ক্ষেত্ৰত যদি মানে কি হোটেলবিলাক কম্পেয়াৰ কৰোঁ চ' হোটেলত খাই বহুত ভাল লাগে মানে যিকোনো অৰ্ডাৰ দিওঁ সোনকালে আহি পায় সিহঁতক মানে আধা ঘণ্টা 1.5 ঘণ্টা বহি আছিলোঁ 1.5 ঘণ্টাৰ পিছত একদম ডাইৰেক্ট ভাত আনিছিল বগা ভাত একো নাই লগত তাৰ লগত কিবা কি অৰ্ডাৰ কৰি আনিলোঁ তাৰপিছত মানে অৰ্ডাৰ আগতে দি থৈছিলোঁ কিন্তু মানে ভাতটা আগত দিল 1.5 ঘণ্টাৰ পিছত তাৰপিছত আৰু 10 মিনিট পিছত মানে এটা এটাকৈ বস্তু আহি দিল না আছে নিমখ না আছে পিঁয়াজ না আছে জলকীয়া কি ক'ম আৰু আহি যাওক আপোনালোকে আহি যাব বহুত ধাবা ভাল হয় আহি যাব আপোনালোকে আৰু এনজয় ল'ব খাব আমিতো টেষ্ট ভাল পাওঁ একচুৱেলি আমি ধাবাত এনেকুৱা হেবিট নাই একচুৱেলি আমি বেছিভাগ হোটেলতে খোৱা বোৱা কৰোঁ আৰু আপোনালোকে টেষ্ট ল'বৰ কাৰণে ধাবাত আহি যাব চব লগ এতিয়াৰ কাৰণে ভিডিঅ'টো এণ্ড কৰোঁ আজি মানে বঙাইগাঁও কি আহিলোঁ পুৰা কথাটো কৈ আছোঁ এতিয়া মানে এইখন হৈছে গাড়ীৰ ছাৰ্ভিচিং কৰা চেণ্টাৰ বঙাইগাঁৱত আৰু এইখন হৈছে ৰেনাল্ডৰ ছাৰ্ভিচিং চেণ্টাৰ মানে আমাৰ বঙাইগাঁও চেণ্টাৰ এইটো আমাৰ গোৱালপাৰাত নাই যিহেতু এইখন আমি আহিছোঁ আৰু আমাৰ কাৰটো লৈ গৈছে ছাৰ্ভিচিং কৰিবলৈ ভিতৰত সোমাম আৰু সম্পূৰ্ণ দৃশ্য দেখাম দেখা পাইছে সম্পূৰ্ণ এইবোৰ গাড়ীবোৰ ছাৰ্ভিচিং কৰিবলৈ আহিছে পুৰা দৃশ্য দেখাম আজি চাই থাকক লাগি থাকক আৰু অকণমান সময় মানে ফাইনেলি আমাৰ কামটো হৈছে এতিয়া আমি ঘৰত ওলাম সকলো কাম শেষ আৰু নেক্সট টাইম এটা আহিব পাৰোঁ চাইছোঁ আমাৰ পিছফালে সেয়া হৈছে ডিলাণ্ড ছাৰ্ভিচ চেণ্টাৰ আৰু এইখন গাড়ী ছাৰ্ভিচিং কৰিলোঁ আমি ইয়াৰ কাৰণে আমি বঙাইগাঁও আহিছিলোঁ মানে অলৰেডি ছাৰ্ভিচিং কৰা হৈছে আৰু এইখন লাইট নতুনকৈ লগোৱা হৈছে আগত ভাঙি গৈছিল গছ পৰি ফাইনেলি আমি ওলাম ঘৰলৈ এতিয়া বাজিছে 3:30 নাচেৰে চাই আছে কিবা পাল নে নহয় মানে হৈছে আমাৰ কাম এইখিনিত মানে আমি এখন ওলাইছোঁ ঘৰলৈ যাম অলৰেডি আমাৰ গাড়ী ষ্টাৰ্ট হৈছে চাব পাৰে নাচিৰ এইখন হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু সেইখন হৈছে নাৰায়ণ সেতু আহিলোঁ যেতিয়া ভাবিলোঁ ফুটেজটো সংগ্ৰহ কৰি লওঁ তো দেখা পাইছে এইখন হৈছিল আমাৰ ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ লগত সেই দলংখন নাৰায়ণ সেতু চ' আমি এতিয়া ফটো উঠিলোঁ কেইখনমান আৰু ডাইৰেক্ট উঠিম চ' মানে কিবা নাচিৰৰ কিবা চাওক এইফালে নাচিৰৰ এভিডিঅ'টো খুব ফটো উঠা চ' এণ্ডিং ভিউ চ' অসমৰ 1 নম্বৰ ইউটিউবাৰ ফেমাছ ইউটিউবাৰ ডিম্বুদা আহিছিল এইখিনি ঠাইত চ' কোনে কোনে উঠি चलिए মানে কথাটো হৈছে আমি বঙাইগাঁও গৈছিলোঁ আপোনালোকে জানে আৰু বঙাইগাঁৱৰ পৰা আমি এখন নিজৰ চহৰত মানে গোৱালপাৰাত আহি পাইছোঁ আৰু আমি হুলগন্ধা পাহাৰৰ তলেদি সোমাইছোঁ মানে ইদি গ'লে সোনকালে হয় আৰু মই আধা ৰাস্তাত নামি মানে ট্ৰেন্সপৰ্টত নামিম আৰু নাচিৰতে নিজস্ব ঘৰত যাওঁ ওলাব মানে বহুত ঠাই ঘূৰি আহিলোঁ আজি আৰু বহুত ঠাই দেখা পালোঁ বঙাইগাঁওখন বহুত উন্নত ঠাই আৰু বহুত কল কাৰখানা ইণ্ডাষ্ট্ৰি হৈছে তাতে মানে আৰু কি ক'ম আৰু আজিৰ মেইন কথাটো হৈছে ধাবা ৰেষ্টুৰেণ্ট মানে হাই হোটেলত যদি ধাবাখন মানে স্পেচিয়েলি ধাবাখনৰ কথা বহুত মনত থাকিব আজি আৰু নাচিৰ পিছফালে আছে নাচিৰ কিবা কোৱা না আৰু আৰু নাচিৰ বহুত ইণ্টাৰেষ্টিং কথা হৈছে ই ফটো উঠি ভাল পায় মানে
আৰু বেছিকলি যদি ছানছেট দেখা পায় বহুত মানে কথা ক'ব পাৰে যে যিমান ছোৱালীৰ প্ৰতি ইণ্টাৰেষ্ট হ'ব লাগে তাতকৈ বেছি হৈছে ছানছেটৰ প্ৰতি ইণ্টাৰেষ্ট নাছিৰুদ্দিন মানে সেইকাৰণে কৈছোঁ ব্ৰহ্মপুত্ৰ নদীত লাগি থকা ছানছেট আৰু বহুত সন্ধিয়া আবেলি সময়ত বহুত ভাল লাগে